নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ যিসকলে এছএছসি এমটিএছ আৰু হাৱালদাৰৰ এনচাৰ কি এতিয়ালৈকে ডাউনলোড কৰা নাই তেওঁলোকৰ বাবে এইটো ভিডিঅ' হয় আৰু আপোনালোকক জনাও যে যেহেতু এছএছসি এমটিএছৰ যি এনচাৰ কি ডেট হেতু আজি লাষ্ট ডেট হয় সো গতিকে তোমালোকে যিসকলে এতিয়ালৈকে এনচাৰ কি ডাউনলোড কৰা নাই তেওঁলোকে এইটো ভিডিঅ' চাই সোনকালে ডাউনলোড কৰি লোৱা যেহেতু 5টা বজাৰ পৰা লিংক ডিএক্টিভেট কৰা হ'ব বুলি তেওঁলোকে নটিচ দিয়া হৈছে আৰু এইটো ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিব যিসকল বন্ধু এছএছসি এমটিএছ দিছিলে আৰু তেওঁলোকে এতিয়ালৈকে এনচাৰ কি ডাউনলোড কৰা নাই তেওঁলোকক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ পোনপ্ৰথমে আপোনালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডাইৰেক্ট গৈ এইটো ৱেবছাইটলৈ আহিব পাৰে ইয়াত এনচাৰ কি ডাউনলোড কৰিবলৈ দুটা আইডি প্ৰুফ লাগিব অৰ্থাৎ ৰোল নং আৰু পাছপোৰ্ট লাগিব যিসকলৰ এডমিট কাৰ্ডটো আছে এতিয়া তাত লিখা আছে ৰোল নং বুলি তাৰ পৰা আপোনালোকে চাই বা যদি মনত নাই আপোনালোকে এটো উলাই পেলাই চাব পাৰে আৰু ইয়াত পাছপোৰ্টটো দিব আৰু পাছপোৰ্টটো হৈছে আপোনালোকৰ যেটো এজ ফাৰ এডমিশন সাৰ্টিফিকেট অৰ্থাৎ জিএসএসসি এমটিএছ ৰ এডমিট কাৰ্ডত আপোনাৰ ৰোল নং বুলি পাছপোৰ্ট বুলি দিয়া থাকে অৰ্থাৎ আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় এটো একো অবলিক নিদিয়াকে আপোনালোকে ডাইৰেক্ট দিলে এটো পাছপোৰ্ট হৈ যায় সো গতিকে আপোনালোকে ইয়াত ৰোল নম্বৰটো আৰু পাছপোৰ্টটো বহাই দিব পাছপোৰ্ট আৰু ইউজাৰ বহাৰ পাছত আপোনালোকে ইয়াত ক্যাপচাৰ থাকিব এই ক্যাপচাৰটো ইয়াত এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছত সিম্পলি আপোনালোকে যেটো লগইন বাটন দেখা পাইছে এই লগইন বাটনত ক্লিক কৰি লগইন কৰি ল'ব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইনত আহি যাব আৰু এটা নোট বুলি আহিব সিম্পলি স্ক্ৰল ডাউন কৰি আপোনালোকে ক্লোজ বাটনত ক্লিক কৰি ক্লোজ কৰি দিব ক্লোজ কৰাৰ পাছত ইয়াত দিয়া থাকিব টু ডাউনলোড ইয়োৰ question paper for multitasking non-technical staff and Havaldar CBIC and CBN examination 2024 আৰু ক্লিক হেয়াৰ বুলি থাকিব তাত ক্লিক কৰি দিব ক্লিক হেয়াৰ ক্লিক কৰাৰ লগে লগে যেটো আপোনাৰ এনচাৰ কিটো আহি যাব আৰু সুকত আপোনালোকে সিম্পলি প্ৰিন্ট অপচনত ক্লিক কৰি প্ৰিন্ট কৰি বা সেভ কৰি থব পাৰে সো আজিৰ ভিডিঅ'টি মানে আছিল হলকে চোৱাৰ বাবে ধন্যবাদ যদি ইনফৰমেটিভ লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব